এয়া হৈছে বৰডুবি। এই যে আমাৰ নীল দাই যে গাইছিলে এটা গানত এড্ৰেছ দি দিছিলে যে মইনা যাবিনে নাযাওঁ কওঁ, এই গানটোত যে গোটেই এড্ৰেছটো দিয়া আছে। তো আমি ইয়াতে অলপ কিবা কিবি প্ৰসাদ চসাদ মানে নাৰিকল তো গাড়ী চাই লওঁ একবাৰ, চাৰিওফালে ফটো চটো উঠি লওঁ অলপ। তো হে দোস্ত ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ৰাস্তাতেই। তো আমি এঠাইলৈ গৈ আছোঁ, ক'ত গৈ আছোঁ দেৰিকৈ কৈ আছোঁ গাইছ, চাই থাকক আপুনি। এই গাড়ীবিলাক যে মানে पंछी बनो उड़ के फिरू मस्त गगन में, तेरे ही आजाद गाड़ी दुनिया चमन में, ये আগতে এখন গুৱাহাটী ৰেজিষ্টাৰ গাড়ী গ্ৰেন আইটেন নেকি, বলকচোন পিছে পিছে গৈ থাকোঁ। যেনেকুৱা গৰম পৰিছে গাইছ, চাব দে গাইছ, মোৰ উল্টা উল্টা বকি দিব পাৰোঁ ঠিক নাই, মাথা গেলি গৈছে গাইছ। তো চাওক গাইছ, সেয়া চাহ বাগান, লেফ্ট চাইডে চাহ বাগান, ৰাইট চাইডে ৰেল লাইন। তো বলক গাইছ গৈ থাকোঁ আমি, এইখন গাড়ী পিছে পিছে যাই থাকিম দেই গাইছ। তো এয়া গাইছ চাউলখোৱা ব্ৰিজ পালোঁ। এয়া চাউলখোৱা ব্ৰিজৰ চাইডেদি আমি গুচি যাম লেফ্ট চাইডে। তো আমি আগত গ'লে বাইপাছ পাম। তো বলক গৈ থাকোঁ গাইছ। দীঘলে তো এয়া গাইছ বাইপাছ পালোঁ। তো ফ্ৰী ৰাস্তা পাই গৈছোঁ, এতিয়া টেনশ্যন নাই, বহি গৈ থাকোঁ বলক। গাড়ী নাই, হিবি জিবি নাই এতিয়া, চলতে হে। তো গাইছ আগত এয়াৰপৰ্টত যোৱা ৰাস্তা এটা আছে লেফ্ট চাইডেদি, তো সেইফালে এয়াৰপৰ্ট যায়, মোহনবাৰী এয়াৰপৰ্ট বুলি কয় ডিব্ৰুগড়। তো গাইছ এয়া চাওক চিনুক, সেইটো এয়াৰপৰ্টৰ পৰা গৈছে চিনুক, গৈছে না আহি আছে নাজানো এইটো দেখিছোঁ। তো বলকচোন আমি গৈ থাকোঁ। বাপৰে গাইছ কি বতাহ মাৰিছে অ', আপোনালোকে বুজি পাইছে নাজানো আৰু, চাউণ্ড পূৰা চাউণ্ড আহিছে চাগে। মোবাইলটো ভালকৈ ধৰি থাকিব পৰা নাই গাইছ, এনেকুৱা বতাহ মাৰিছে, খোলা জেগা ন পথাৰ। তো আপোনালোকে চাই থাকক দেই। কি ধুনীয়া জেগা ন গাইছ, খোলা জেগা, মানুহ কম, মানুহ মানে নায়ে, ঘৰ নাই ইমান মানুহৰ। ইয়াতে যদি অলপমান মাটি ল'ব পাৰিলোহেঁতেন, ঘৰ বনাব পাৰিলোহেঁতেন, পূৰা খোলা জেগাত থাকিব পাৰিলোহেঁতেন আৰু গাইছ, মানুহ হুলস্থুল নাই আৰু গাড়ী। এয়া চাওক গাইছ চাহ বাগান, চব চাহৰ খেতি এইবিলাক, দুই চাইডে চাহৰ বাগান আছে। এই গোন্ধটোৱে মজা গাইছ, কি ধুনীয়া গোন্ধাইছে অ'। তো গাইছ এয়া অলপ ভিতৰৰ ৰাস্তাতে আহিলোঁ, মানে বাইপাছ হৈ গ'লে আমি মানে য'ত যাম বুলি ভাবিছোঁ তাতে যাই নাপাওঁ, বেলেগ ৰাস্তা যাই পাম, সেইকাৰণে ভিতৰ ৰাস্তাতে যাই আমি যাই পাম ফটাফট। তো এয়া হৈছে আমাৰ ভিতৰ ৰাস্তা, মানে এইটো চিনি পাব চাগে, এইটো হৈছে আমাৰ পুৰণা যোনটো ৰাস্তা, তিনিচুকীয়ালৈ যোৱা ৰাস্তা যোনটো পুৰণা, তো সেইটো ৰাস্তা হয়। সেইটো আছিলে বাইপাছ, এইটো পুৰণা ৰাস্তা। তো এইটো ৰাস্তাত চাৰিওফালে বাগান আছে আৰু ৰাইট চাইডে আছে আমাৰ ৰেল লাইনটো। তো চাই থাকক গাইছ। এই বাইপাছৰ ফালে বতাহ দিছিলোঁ ন, সেইকাৰণে গৰম পোৱা নাছিলোঁ। ইয়াতে কিমান গৰমো, ৰ'দটো একেবাৰে মাজতে পৰিছে, একেবাৰে মাথা একেবাৰে উতলি গৈছে গাইছ। এইফালে হেলমেটটো পিন্ধি আছোঁ, উপায়ো নাই, মামাহঁতে ধৰিলে আৰু ফাইনে হ'ব। তো বল দে আৰু।
গাইছ এয়া আমি টেঙাঘাট চাবুৱা টেঙাঘাট ৰাস্তা বুলি কয়, এইটো ভিতৰীয়া ৰাস্তা অলপ, এইটো ৰাস্তা বাদ দিলোঁ। তো আমি এইটো ৰাস্তা দি গৈ আছোঁ। বলকচোন আমি অলপ ভিতৰদি যাম, আজি অলপ ৰাস্তাদি নাযাওঁ। গাইছ চাওক, এইবিলাক চাহ বাগান, দুই চাইডে চাহ বাগানে, কি ধুনীয়া গোন্ধাইছে চাহপাতৰ। এই চাহ বাগানৰ মাজে মাজে ৰাস্তা, মজাই বেলেগ গাইছ। বলকচোন গৈ থাকোঁ, চাই থাকক। তো গাইছ চাওক গাইছ, কি ৰাস্তা। बाय बाय टाटा गुड बाय गया। কেনেকুৱা ৰাস্তা গাইছ, বেয়া ৰাস্তা। দেখোন চাহ বাগিচা, চব চাহপাত। ৰাস্তাটো ইমান বেয়া গাইছ চাওক। এখেতৰ আকৌ ডুবাইৰ নিচিনা ফিল এটা আহিছে বুলি কৈছে, দে আৰু। তো গাইছ ৰাস্তাটো পূৰা বেয়া, মোটামুটি 200-300 মিটাৰ ৰাস্তা বেয়া। তো সেনেকৈ আহি আছোঁ আৰু পূৰা একেবাৰে ঠেকচনি খাই স্কুটি একেবাৰে মাতে বদলি গৈছে। তো এইফালে ধূলি, পূৰা ধূলি উৰিছে গাইছ। এই এখন গাড়ী এখন আহিলে ধূলি পূৰা উৰি যাব চবে গাইছ। ৰাস্তাটো হোৱা নাই ন, পূৰা ধূলি, ৰাস্তাত ধূলি পূৰা ভৰ্তি হৈ আছে। এই চাওক গাইছ, ধূলি চাওক, একেবাৰে উশাহ নিশাহ বন্ধ কৰিব লাগে ধূলি। ধূলিৰ মাজেদি গৈ থাকোঁতে গাইছ কওক। তো এয়া গাইছ, এয়া হৈছে বৰডুবি। এই যে আমাৰ নীল দাই যে গাইছিলে এটা গানত, এড্ৰেছ দি দিছিলে যে মইনা যাবিনে নাযাওঁ কওঁ, এই গানটোত যে গোটেই এড্ৰেছটো দিয়া আছে গাইছ, এইটো এড্ৰেছ দিয়া আছে। এতিয়া নীল দাৰ ঘৰটো বিচাৰি উলিয়াব পৰা নাই গাইছ, দে আৰু। তিনিচুকীয়া বৰডুবি, চাহপাতৰ মাজে মাজে, বাগানৰ মাজে মাজে। কি ধুনীয়া গাইছ, এম্বেচাডৰ। তো বলক গৈ থাকোঁ গাইছ। তো গাইছ আমি এতিয়া টিলিঙা মন্দিৰ পাম। আমি টিলিঙা মন্দিৰ চাবৰ কাৰণে আহিলোঁ। ৰাতিপুৱাই একেবাৰে ডিব্ৰুগড়ৰ পৰা যাত্ৰা দিলোঁ, স্কুটি লৈ আহিলোঁ আৰু টিলিঙা মন্দিৰ চাবৰ কাৰণে। পামে আৰু এখন তাৰপিছত বলকচোন আমি চাওঁ কেনেকুৱা লাগে। slowly. এয়া আহি গ'ল গাইছ, টিলিঙা মন্দিৰ আহি গ'ল গাইছ। এয়া হৈছে আমাৰ টিলিঙা মন্দিৰ গাইছ। এয়া এইবিলাক দোকানবিলাক ৰখি আছে, মানে কিবা কিবি বস্তু ল'বৰ কাৰণে। তো আমি ইয়াতে আৰু ৰখি দিলোঁ। তো আমি ইয়াতে অলপ কিবা কিবি প্ৰসাদ চসাদ, মানে নাৰিকল চাকি তাকি লৈ লওঁ মন্দিৰত দিবৰ কাৰণে। তো বলকচোন আমি গৈ থাকোঁ। তো গাইছ এয়া আমি টিলিঙা মন্দিৰ ভিতৰত সোমালোঁ। তো মানুহ আজি কমেই আছে। তো আমি ভৰি হাতবিলাক ধুই কেনে যাব লাগে। তো এইবিলাক বস্তু ল'লোঁ, চাওক। তো গাইছ পৰিৱেশটো একবাৰ চাই লওক চাৰিওফালে। তো আমি চাকিটো জ্বলাই কিনে দেখাই আছোঁ পিছত। চব টিলিঙাই আছে গাইছ, চাওক, লাখ লাখ কোটি কোটি টিলিঙা ওলমি আছে দেয়া। তো গাইছ আমি চাকি তাকি জ্বলাই ল'লোঁ। তো অলপ ফটো চটো উঠি লওঁ গাইছ। তো আমি মন্দিৰৰ বাহিৰত ওলালোঁ। তো এতিয়া লাহে লাহে গৈ থাকোঁ গাইছ। এতিয়া যোনফালে আহিছোঁ সেইফালে নাযাওঁ, অলপ বেলেগ ৰাস্তা দি যাম। তো আপুনি চাই থাকক।
গাইজ আৰু বাগানৰ মাজে মাজে এখন কি গাঁও আছে নামটো পাহৰিলোঁ। তো এই এখন গাঁৱে হয়, এই গাঁৱৰ মাজে মাজে গৈ আছোঁ গাইজ। দুই চাইডে বাগান, চাহ বাগান, কি ধুনীয়া জেগা পৰিৱেশ। অঁ গাইছ, মোৰ মুখখনৰ অৱস্থা চাব নেকি গাইছ, কেনেকুৱা দেখা আছে চাওক গাইছ একবাৰ। তো গাইছ আমি মেইন ৰাস্তা পালোঁ, এতিয়া তিনিচুকীয়া গৈ আছোঁ। এতিয়া আমি তিনিচুকীয়াৰ পৰা একপাক ঘূৰি আহি আমি ঘৰ যাম। তো তিনিচুকীয়ালৈ বেছি দূৰ নাই নহয় টিলিঙা মন্দিৰৰ পৰা। তো আমি তিনিচুকীয়াৰ পৰা আহোঁ ব'লকচোন গাইছ। তো গাইছ এয়া চাওক, একেবাৰে ডিব্ৰুগড়ত যেন আৰু বিশাল নাই, তিনিচুকীয়াতে বিশালত কাপোৰ বিচাৰি ফুৰিছে গাইছ। চাওক কি ল'ব কি নল'ব একো বিচাৰি পোৱা নাই। সুদা কাপোৰ আছে গোটেইখন ল'বলৈ। দে আৰু গাইছ। তো গাইছ আমি তিনিচুকীয়া বিশালৰ পৰা ওলাই আহিলোঁ। গাইছ আমি ওলাই আহিলোঁ তিনিচুকীয়াৰ পৰা বাইপাছ ওলাই আহিলোঁ, টাউনৰ পৰা আহিলোঁ অলপ, বাইপাছত উঠিলোঁ। তো এয়া আমি গৈ আছোঁ ঘৰলৈ, ডিব্ৰুগড়লৈ গৈ আছোঁ। গৈ থাকোঁ ব'লক গাইছ, এয়া বাইপাছ, চলিয়ে চলতে হে। ওডালি তুমি বোৱাৰে খিৰিকী থাকে নে চুমাহি। गजब बेइज्जती है। তো গাইছ সূৰ্য দেৱতাই পাৱাৰটো কমাই দিলে ন। তো ব্লক তো গাইছ এতিয়া অলপ পিক আপ দি চলাম আৰু গাইছ, মোটামুটি স্কুটিৰ যিমান পিক আপ আছে মই উঠাই দিম আৰু। আহিবৰে তো ব'লক, 1 2 3 চলো। এতিয়া বাইপাছ পাৰ হৈ কিনে আমি চাউলখোৱা ব্ৰিজৰ পৰা আমি এতিয়া টাউনলৈ গৈ আছোঁ। এয়া হৈছে ৰানিং গেট, ডিব্ৰুগড় পালোঁ। এতিয়া আমি এতিয়া ভিতৰলৈ যাই আছোঁ, টাউনত সোমাম এতিয়া। তো গাইছ এয়া ঘৰ সোমালোঁ। তো অলপ বজাৰ কৰিলোঁ, সেইকাৰণে বজাৰ কৰাখিনি ভিডিঅ' কৰা নহ'ল, ইমান ভিৰ গৰমত আৰু গাইছ। তো বহুত দিনৰ মোৰ ভিডিঅ' এটা দিছোঁ আৰু টিলিঙা মন্দিৰলৈ যোৱা। তো চাব, যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নে কি। গুড নাইট, বাই।